নমস্কাৰ সকলোকে মোৰ ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। যিসকল নতুন হয় তেখেতসকলক জনাইছোঁ যে নমস্কাৰ, মই দৃষ্টি শইকীয়া। আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল দৃষ্টি শইকীয়া অফিচিয়েল। তেন্তে আহক আজি ব্লগটো ষ্টাৰ্ট কৰোঁ। যিহেতু মই এগৰাকী নৃত্যশিল্পী জীৱনৰ এটি মুহূৰ্ত আপোনালোকৰ লগত আজি শ্বেয়াৰ কৰিম। সেয়াই ভিডিঅ'টো চাই থাকিব। ৰাতিপুৱাতে ওলালোঁ কলেজলৈ বুলি। বাটত ঠেকেচা মেকেচা খাই দেউতাৰ লগত ওলালোঁ কলেজলৈ। কলেজৰ পৰা আহিয়ে ভৰিখন ৰঙীন কৰিব ল'লোঁ, কাৰণ আজি আবেলিকে আছে অনুষ্ঠান। নখত আকৌ গল্ডেন কালাৰ নীল পলিষ্টাৰ লগাওঁতে ইমানেই বেয়া লাগিলে, আকৌ মোহাৰি মই নতুনকৈ আকৌ লগালোঁ। আকৌ দেউতাৰ লগতে ঠেকেচা মেকেচা খাই ওলালোঁ সত্ৰীয়া প্ৰেক্টিচলৈ। এনেইতো সত্ৰীয়া প্ৰেক্টিচ কৰি আঁঠু ভৰি বিষাইছে, দেউতাৰ লগত আকৌ ঠেকেচা মেকেচা খাই কঁকালটোও বিষাইছে। প্ৰেক্টিচৰ পৰা আহিয়ে নিজকে সাজু কৰিলোঁ অনুষ্ঠানটোৰ কাৰণে। আজি 14 নৱেম্বৰ তাৰিখ। আমাৰ ঘৰৰ ওচৰতে ৰাস মহোৎসৱ উদযাপন কৰিছে। সেই ৰাস মহোৎসৱতে আমি ভোৰতাল নৃত্য পৰিৱেশন কৰিম। এনেকৈ অনুষ্ঠানটো খুব সুন্দৰকৈ আমি সামৰণি কৰি আহি আমাৰ ঘৰৰ ওচৰতে হোৱা ৰাস মহোৎসৱৰ মেলালৈ গ'লোঁ। এয়া দেখিছেনে পৰিৱেশটো।